নমস্কাৰ এইটো ভিডিঅ'ত আমি জানিম নাউনৰ বিষয়ে নাউন মানে হৈছে নাম বুজোৱা পদকে নাউন বোলে আমি চকুৰে দেখা এই পৃথিৱীৰ সকলোবোৰ বস্তুৱেই নাউন নাম মাত্ৰেই নাউন বোলে যিটো বস্তুৰ নাম আছে তাকেই নাউন বোলে যেনে মই লিখিছো দিস ইজ এ গট এই গট শব্দটোৱে এটা ছাগলীৰ নাম বুজাইছে গতিকে এই গট শব্দটো নাউন হি ইজ ৰমেশ এই ৰমেশ শব্দটোৱে এই মানুহজনৰ নাম বুজাইছে গতিকে ই নাউন কোনো প্ৰাণীৰ নাম হলে নাউন কোনো বস্তুৰ নাম হলে নাউন কোনো ঠাইৰ নাম হলে নাউন কোনো গুণৰ নাম বুজালে নাউন নাউনক পাঁচটা ভাগত ভাগ কৰা হৈছে যেনে প্ৰপাৰ নাউন নামবাচক বিশেষ্য ক্লাছ অৰ কমন নাউন জাতিবাচক বিশেষ্য কলেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য মেটেৰিয়েল নাউন বস্তুবাচক বিশেষ্য এবষ্ট্ৰেক্ট নাউন গুণবাচক বিশেষ্য এইবোৰক এটা এটা উদাহৰণ সহকাৰে জানিম নাউন নাম্বাৰ 1 প্ৰপাৰ নাউন যিবোৰ নাউন কোনো নিৰ্দিষ্ট ব্যক্তি বস্তু ঠাই নদ নদী পৰ্বত পাহাৰ নগৰ চহৰ দেশ মহাদেশ আদিৰ নাম বুজায় সেইবোৰেই প্ৰপাৰ নাউন এক্সাম্পল নাম্বাৰ 1 হি ইজ ৰাম এই ৰাম শব্দটো নাউন নাম্বাৰ 2 গুৱাহাটী ইজ এ চিটি গুৱাহাটী শব্দটো নাউন ইণ্ডিয়া ইজ এ বেষ্ট কাউণ্ট্ৰি ইণ্ডিয়া শব্দটো নাউন সীতা ইজ এ গুড গাৰ্ল সীতা শব্দটো নাউন গতিকে নিৰ্দিষ্টকৈ বুজালে সেইটোৱেই প্ৰপাৰ নাউন গতিকে এই ৰাম শব্দটো হি যে ৰাম নিৰ্দিষ্ট কৰি দেখুৱাইছে গতিকে এই ৰাম শব্দটো প্ৰপাৰ নাউন নিৰ্দিষ্ট কৰি দেখুৱালেই প্ৰপাৰ নাউন হয় গতিকে কোনো বস্তু নিৰ্দিষ্টকৈ হ'ব লাগিব নিৰ্দিষ্টকৈ হ'লে সেইটো প্ৰপাৰ নাউনত পৰে আৰু সেইটোৱেই প্ৰপাৰ নাউন এতিয়া আমি জানিম নাম্বাৰ 2 নাউন নাম্বাৰ 2 ক্লাছ নাউন অৰ কমন নাউন যি নাউনে এটা প্ৰাণী বা বস্তুক বুজোৱাৰ লগতে গোটেই জাতিটোকেই বুজায় তেনে নাউনক কমন নাউন বোলে অসমীয়াত ইয়াক জাতিবাচক বিশেষ্য বোলা হয় এক্সাম্পল নাম্বাৰ 1 মেন ইজ মৰ্টেল এই মেন শব্দটোৱে গোটেই জাতিটোকে বুজাইছে নাম্বাৰ 2 দ্য কাউ গিভছ আছ মিল্ক এই কাউ শব্দটোৱে গোটেই গৰু চোপাকে বুজাইছে গতিকে ই এটা কমন নাউন এ ডগ ইজ এ ফ্ৰাইটফুল এনিমেল এই কুকুৰটোৱে গোটেই কুকুৰকে বুজাইছে গতিকে ই এটা কমন নাউন এতিয়া আমি জানিম নাম্বাৰ 3 নাউন নাম্বাৰ 3 কলেক্টিভ নাউন যি নাউন একে জাতীয় বস্তু বা ব্যক্তিৰ সমষ্টিক বুজায় তাক কলেক্টিভ নাউন বোলে অসমীয়াত ইয়াক সমষ্টিবাচক বিশেষ্য বোলে এক্সাম্পল দ্য নাম্বাৰ 1 দ্য আৰ্মি ইজ মাৰ্চিং এই আৰ্মি কোৱাৰ লগে লগে পৃথিৱীৰ সকলো মানুহ আৰ্মি নহয় এটা জাতিক বা এটা সমষ্টিক বুজাইছে গতিকে ই এটা কলেক্টিভ নাউন নাম্বাৰ 2 शी ইজ ইন দ্য ক্লাছ তাই ক্লাছত এতিয়া বা শ্ৰেণীকোঠাত আছে তাই এতিয়া সি শ্ৰেণীকোঠাত গোটেই পৃথিৱীৰ ছাত্ৰ ছাত্ৰী একে শ্ৰেণীকোঠাত নহয় ইয়াত যিমানখিনি আছে এটা সমষ্টি বা এটা থোপক বুজাইছে গতিকে এনেকুৱা নাউনবিলাক কলেক্টিভ নাউন বোলে এতিয়া চাম নাম্বাৰ 4 নাউন নাম্বাৰ 4 মেটেৰিয়েল নাউন যি নাউন কোনো বস্তুৰ উপাদানক বুজায় তাক মেটেৰিয়েল নাউন বোলে মেটেৰিয়েল নাউন সদায় আনকাউণ্টেবল মেটেৰিয়েল নাউনবিলাক আমি গুণিব নোৱাৰোঁ
ইয়াৰ প্লুৰেল ফৰ্ম নহয়, ইয়াৰ কি হয় বহুবচন নাই। অসমীয়াত ইয়াক বস্তুবাচক বিশেষ্য বোলে। এক্সাম্পল নাম্বাৰ 1, দিছ টেবুল ইজ মেড অফ উড। টেবুলটো কাঠৰ তৈয়াৰ, গতিকে এই কাঠৰ পৰা কি হৈছে টেবুলটো হৈছে, গতিকে কাঠৰ এটা উপাদান টেবুল, গতিকে ই টেবুলটো হৈছে এটা মেটেৰিয়েল নাউন। নাম্বাৰ 2, ৱাটাৰ হেজ নো টেষ্ট। পানীৰ সোৱাদ নাই, গতিকে পানীৰ এটা উপাদান কি সোৱাদ, গতিকে এই ৱাটাৰটো হৈছে এটা মেটেৰিয়েল নাউন। এতিয়া আমি চাম নাম্বাৰ 5। নাউন নাম্বাৰ 5 এবষ্ট্ৰেক্ট নাউন, যি নাউন কোনো ব্যক্তি বা বস্তুৰ গুণ, কাৰ্য বা অৱস্থাক বুজায় তাক এবষ্ট্ৰেক্ট নাউন বোলে। অসমীয়াত ইয়াক গুণবাচক বিশেষ্য বোলা হয়। এবষ্ট্ৰেক্ট নাউন সদায় আনকাউণ্টেবল। এবষ্ট্ৰেক্ট নাউনবিলাক কি কৰিব নোৱাৰোঁ, আমি গুণিব নোৱাৰোঁ। এক্সাম্পল নাম্বাৰ 1, কাইণ্ডনেছ ইজ এ ভাৰ্চু। দয়া এক গুণ, গতিকে দয়া যে এটা গুণ, এইটো হৈছে এটা এবষ্ট্ৰেক্ট নাউন। নাম্বাৰ 2, ট্ৰুথ ইজ বিউটি। সত্যই সৌন্দৰ্য। সত্য যে সৌন্দৰ্য, সেইবাবে এইটো হৈছে এবষ্ট্ৰেক্ট নাউন। নাউনৰ দুটা ভাগ হ'ল নাম্বাৰ 1 কাউণ্টেবল নাউন আৰু নাম্বাৰ 2 আনকাউণ্টেবল নাউন। কাউণ্টেবল নাউন হৈছে যিবিলাক আমি 1, 2, 3, 4, 5 এনেকৈ গুণিব পাৰোঁ, যেনে বয়, গাৰ্ল, বুকছ এইবোৰ। আৰু আনকাউণ্টেবল নাউন হৈছে যিবিলাক আমি গুণিব নোৱাৰোঁ, যেনে ৱাটাৰ পানী, চুগাৰ চিনি, মিল্ক গাখীৰ, এইবিলাক আমি গুণিব নোৱাৰোঁ, সেইবাবে ইহঁতক আনকাউণ্টেবল নাউন কোৱা হয়। আৰু কাউণ্টেবল যিবিলাক নাউন আছে, সেই কাউণ্টেবল নাউনবিলাকৰ প্লুৰেল ফৰ্ম আছে। প্লুৰেল ফৰ্ম মানে বহুবচন, একবচন বহুবচন কৰিব পৰা যায়। আৰু আনকাউণ্টেবল নাউন যিবিলাক আছে, এইবিলাক একবচনৰ পৰা বহুবচন আমি কৰিব নোৱাৰোঁ। নাউন এইখিনি মই দিছোঁ, তোমালোকে কমেণ্টত জনাবা। নাম্বাৰ 1, তলত দিয়া চেণ্টেঞ্চবিলাকৰ খালী ঠাইত নাউন বহুওৱা। নাম্বাৰ 1, দিছ ইজ এ ডেছ। এই খালী ঠাইত কি হ'ব তোমালোকে কমেণ্টত জনাবা। নাম্বাৰ 2, এ ডেছ অফ কাউছ ইজ ইন দ্য ফিল্ড। নাম্বাৰ 3, আই হেভ মেনি ডেছ।